বুলি আশা কৰিহে আমি কণ্টেষ্ট কৰিছোঁ আৰু আমি জিকিমেই এবাৰ। কিমানমান ভোটৰ ব্যৱধান থাকিব, ডিফাৰেঞ্চ কিমানমান থাকিব? ডিফাৰেঞ্চটো বহুত হ'ব। আমাৰ 7 লাখ আছে হ'বলা, এতিয়া 5 লাখ মানটো হ'ব, 8 লাখ 5 লাখ মান মিনিমাম 5 লাখটো হ'ব। আৰু ছেকেণ্ড পজিশ্যন কোন থাকিব বুলি ভাবে আপুনি? কণ্টেষ্ট কাৰ লগত হ'ব বুলি ভাবে? ছেকেণ্ড পজিশ্যন এতিয়ালৈকে ক'ব পৰা নাই, আমি নাজানো, কাৰণ বিজেপি বা কংগ্ৰেছ এইটো একেই বস্তু হয়, দ্য ছেম পাৰ্চন অফ দ্য ছেম কইন, 2 faces অফ দ্য ছেম কইন। সিদিনা কিন্তু জয়ৰাম মিলাঙে কংগ্ৰেছ কেণ্ডিডেটে এটা কথা কৈছিলে যে APSLC বিজেপিৰ বি টিম বুলি তেওঁ অভিযোগ কৰিছিলে। তেখেতেহে বি টিম হয়, তেখেত বিজেপি আছিলেতো না, এতিয়া টিকেটৰ আশা কাৰণেহে তেওঁ কংগ্ৰেছলৈ আহিছে। সেইকাৰণে তেওঁ আমাক কোৱাটো আচলতে অলপমান তেওঁ লাজে কৰিব লাগিছিল। আপোনালোকৰ ইছ্যু কি হ'ব এইবাৰ ইলেকশ্যনত? আমাৰ ইছ্যুটো হৈছে আমাৰ গোটেইখিনি CAA-টো থাকিব নালাগে, UCC থাকিব নালাগে, আৰু আমাৰ কিবা আছাম হিলিং প্ৰেক্টিচেছ অফ ইভিল প্ৰেক্টিচেছ এক্ট বুলি সেইটো থাকিব নালাগে, আৰু আমাৰ 6th শিডিউলটো ষ্ট্ৰং কৰিবই লাগিব। পাৱাৰ যিমান হেৰাইছে এইবিলাক চব ৰেষ্ট'ৰ কৰিব লাগে, আৰু অট'নমাছ ষ্টেটটো আণ্ডাৰ আৰ্টিকল 244A এইটো আমাক দিবই লাগিব, আৰু আমি এইটো পাম বুলি ভাবিছোঁ এইবাৰ। Thank you.